এতিয়া হৰ দুটা বেলেগ বেলেগ থাকিব তেতিয়া আমি কেনেকৈ যোগ কৰিব লাগে সো এটো একেবাৰে সহজ হয় আপোনালোকে লসাগু উলিয়াব পাইছে চাগে যদি পোৱা নাই মই এটা ভিডিও বনাই দিম লসাগু কেনেকৈ উলিয়াব লাগে তো ইয়াতে আমি চাই আছো যে 2 আৰু 3 এৰ লসাগু কিমান হয় 6 হয় তো যেতিয়া 2 আৰু 3 এৰ লসাগু 6 হ'ব তো আমি কি কৰিব লাগে তলৰ হৰেদি এই তলৰ নাম্বাৰটোক হৰণ কৰিব লাগে তো 2 দি 6 হৰণ কৰিলে 2 দি যেতিয়া মই 6 হৰণ কৰিম কিমান পাম 3 আৰু যেটো নাম্বাৰ পাম হেটো নাম্বাৰ ওপৰটো লগত পূৰণ কৰি পেলাই ইয়াতে লিখিব লাগিব তো 3 পূৰণ 3 কৰিলে কিমান হ'ব 9 যোগ সেম তেনেকৈ ইয়াতে 3 ক 6 দি 6 যদি 3 দি হৰণ কৰো আমি কিমান পাম 2 আৰু 2 2 গুণ কিমান হৈ যাব 4 তেনেহলে গোটেইখিনি যোগ কৰি পেলালে কিমান হ'ব আমাৰ आंसर 9 আৰু 4 হৈ যাব 13/6 তো এটোই হ'বগৈ আমাৰ आंसर তোমালোকৰ কাৰণে এটা হোমৱৰ্ক থাকিব হোমৱৰ্কটো তোমালোকে কৰিবা সে 2/5 যোগ 3/2